Hey guys, welcome to ZUBEEN Vlogs. মই এতিয়া যাম জয়হৰিবিতাৰ থানক মানে এতিয়া 1 তাৰিখে বহুত মানুহ হয় আৰু আপোনালোকক দেখাম জয়হৰিবিতাৰ থানৰ পৰিৱেশ আৰু কিছুমান দৃশ্য আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। জয়হৰিবিতাৰ থানক যাইছোঁ এতিয়া ৰাজু মোৰ ড্ৰাইভাৰ চাইকেল চলাই আছে মোক টানি আছে আৰু ক'ব বোলে কিবা কৈ যি অবিনাশ আমি তিনিজন যাই আছোঁ জয়হৰিবিতাৰ থানক। এতিয়া জয়হৰিবিতাৰ থানলৈ আমি বুলি যাই আছোঁ মানে ইফালে গাড়ী নিব নেদে এই দুখন এখন যে গাড়ী যি আহি আছে এই দুখন এখন গাড়ী মানে সেইটো ফালে আছিল সেইকাৰণে এই গাড়ী আহি আছে এতিয়া মানে এতিয়া নতুনকৈ কাকো গাড়ী নিবলৈ নেদে গাড়ী বুলি নহয় চাইকেলো নিব নেদে আমি চাইকেল লৈ গৈছোঁ আমি চাইকেল থৈ গৈছোঁ তাতে আৰু এই চাওকচোন সৰু ছোৱালীৰ খেলা বস্তু এইও খেলা বস্তু চখ সৰু ছোৱালী আহিলেতো এই বস্তু কিনিবই সেইকাৰণে দোকান দিছে হুইচেল পেপা মানি বেগ মৌজাও লৈছে বাপ্পাৰে ফুচকা খাব নেকি ফুচকা কি খাব এই ফল মূলো দিছে দোকান এই মণিহাৰী খাবা পুতলা মণিহাৰী ফুল মানে ফুলৰ ইংৰাজী গাৰ্ডেন এইবাৰ কিবা এই শংখ নেকি শংখ পুৰণা বস্তু খচ্চৰ খাৰে চাৰে বাঁহেদি বনাইছে ধুনীয়া লগা কৰিছে এইখন গেট আমি এতিয়া সেই কিনিলোঁ ছাতি আৰু ধূপ কিনিলোঁ ধূপ কিনি এতিয়া মেইন গেটেদি সোমাই আমি ভৰি হাত ধুম ধুই কিনে আমি এতিয়া ছাতি জ্বলাম এতিয়া আমি কিলিং নাই কিবা কয় এইটো আপোনালোকে ক'বচোন এতিয়া আমি বাজি কিনে এতিয়া আমি ভৰি হাত ধুম এতিয়া ৰাজুৰ ভৰি হাত ধোঁতে সি ছাতি পেলাইছে আখৰ আৰু সেই পেলাইছে হাঁহিত পাগলা হৈ গৈছোঁ দিয়ক ইয়াতে আমি তাৰপিছত আমি এতিয়া বুলি যাই আছোঁ ছাতি জ্বলাবলৈ মানুহ চাওকচোন ইমান মানুহ জয়হৰিবিতাৰ থানত হেঁচা ঠেলি আৰু ইয়াতে চক ছাতি জ্বলাই আছে ইমান মানুহ ছাতি জ্বলা চাওকচোন এতিয়া জেগাই বনাই ৰ'বক ঐ ভাই এতিয়া জ্বলাম মাছ ছাতি আৰু এই ছাতি লৈ যাই আছে শাৰী ছাতি জ্বলা হোৱাৰ পিছতে তাৰপিছত এতিয়া আমি আৰু ছাতি তাতি জ্বলা হোৱাৰ পিছত এতিয়া আমি ঘৰলৈ যাম ঘৰলৈ যোৱাৰ আগে কিবা এটা কৰিম ৰ'ব কি কৰিম আপোনালোকে চাওকচোন আৰু ইমান মানুহ ক'ব লগা মানুহ জয়হৰিবিতাৰ থানত খোজ দিবাৰ জেগা নাই ঠেলে গলতে ঠেলে লৈ যায় হে চাওকচোন এই অবিনাশ নহয় সেইটো সেয়া ৰাজুৰ লগৰ চলি সি গেল দেখি তাৰপিছত ৰাজু মই আৰু অবিনাশ এতিয়া ঘৰলৈ যাই আছোঁ চাওকচোন এইটো সৰু চলিটোৱে কান্দবা ধৰছি বেলুনৰ কাৰণে বেলুন লাগি মাকে দিয়া নাই সেইকাৰণে কান্দি আছে ৰ'ব বেলুন আমি যাই আছোঁ বজাৰ পাম কিমাননো বুলিম বুলবাৰ ইচ্ছা নহয় সহায় গ'ল তো এনেকে যাইছোঁ এতিয়া মই ঘৰত যাই আৰু এটা মন্দিৰত যাম সেইটো মন্দিৰত যাই আপোনালোকক আৰু দেখাম কিবা কিবি এতিয়া মই কিবা এটা কৰিম এতিয়া কি কৰিম জানেনে এটা লটাৰী টিকট কাটিম এয়ে কৈছিলোঁ এতিয়া মই লটাৰী টিকটটো কাটো আৰু ৰাজুক দিলোঁ মই কেমেৰাটো এতিয়া টিকট কাটবা গ'লোঁ লটাৰী টিকট এটা নতুন বছৰ কাৰণে পইচাটো সেইটো মোক টিকট দিছিল কিন্তু মই সেইটো টিকট নল'লোঁ মই এটা নিজে বাছি ল'লোঁ আৰু এতিয়া এটা বহি ল'লোঁ বহি লাৰি কিনে 3 নম্বৰখন বাচলোঁ মই বাচি কিনে দোকানটো ক'লোঁ এইটো টিকট দিয়ক আৰু পইচাটো মই দি দিলোঁ ইয়াতে 50 টকা তাৰমানে তাৰপিছত মই সেইটো দোকানীটোৱে লটাৰী টিকটটো দি দিলে আৰু মই 60 টকা দিছিলোঁ কাৰণে 10 টকা এখন ঘূৰাই দিলে মোক আৰু মোক দোকানীটো লটাৰী টিকটটো দি দিলে মই লৈ আহিলোঁ এখন গাড়ী পাম বুলি কিবা হয় এতিয়া আৰু আহি শ্ৰী মাধৱ দেৱালয় মন্দিৰ আহি পালোঁ আমাৰ গাঁৱত নহয় আমাৰ ঘৰত 3 কিলোমিটাৰমান আহিব লাগে 3 কিলোমিটাৰমান আহিলে মন্দিৰ পায় আৰু জেঠাই ইয়াতে ধুনীয়াকৈ থিয় হৈ আছে আৰু মই ভিডিঅ' কৰি ল'লোঁ জেঠাকো ইউটিউবত দিম বুলি আপোনালোকে চালে গোটেই দেখা পাব ভিডিঅ'টো আৰু মানুহ কলিজা এতিয়া আমি খিচাৰি খাম মানে একো খনা তাতে যাওঁতে এটা ৰোল খাইছিলোঁ
আৰু এটা নামান গাজি খাইছোঁ আৰু একোৱে খোৱা নাই এতিয়া সেইকাৰণে খিচাৰি খাওঁ খিচাৰি খাই যাব লাগে ঘৰত আৰু বেছি দেৰিও নকৰোঁ এনেই ইতিমধ্যে দেৰি হৈয়ে গ'ল 3টা নহয় 3:30 বাজিল এতিয়া ঘৰত যাওঁ ঠাণ্ডা লাগছি আস্তে আস্তে ঘৰত যাই পাতে 4টা বাজিব বাই বাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ' লৈ মই বনাম বুলি অপেক্ষা কৰিম আৰু যি ভিডিঅ' আহিছে ভাল ভিডিঅ' আহিছে আপোনালোকক মই ক'লোঁ মানে ভাল ভিডিঅ' এটা দি আছোঁ আপোনালোকক মই তাৰমানে ভাবি আছোঁ কি ভিডিঅ' এটা দিওঁ সেইকাৰণে আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈকে বাই বাই